হেল্ল' গাইজ, আজি আপোনালোকক লৈ আহিছোঁ হাপতীয়া হাইস্কুললৈ। তাত হৈ আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ। ময়ো প্ৰাক্তন ছাত্ৰী। ব'লকচোন অনুষ্ঠানটি লৈ যাওঁ। অনুষ্ঠানটিত এটি কবিতা পাঠ কৰিলোঁ স্বৰচিত, তাকে আপোনালোকক শুনাম বুলি ভাবিলোঁ। নমস্কাৰ। আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, গণ্যমান্য ব্যক্তিসকল, প্ৰাক্তন সকলো ছাত্ৰ ছাত্ৰী, বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল আৰু হাপতীয়া অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল, আজিৰ অনুষ্ঠানত উপস্থিত হ'বলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। এইখন বিদ্যালয়ৰ মঞ্চতে এসময়ত বিভিন্ন গীত বা নৃত্যৰে মুখৰিত কৰিবলৈ সক্ষম হৈছিলোঁ। ছাৰসকলৰ লগতে অঞ্চলৰ বহুতো ব্যক্তিৰ মৰম বুটলিবলৈ সক্ষম হৈছিলোঁ। আজি পুনৰ সেইখন বিদ্যালয়ৰ প্ৰাংগণত মোৰ স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। এখন সৰু গাঁৱৰ পৰা ওলাই আহি যেতিয়া হাপতীয়াত পঢ়িবলৈ আহিছিলোঁ, তেতিয়া আচলতে মোৰ ভিতৰৰ মানুহজনীক জগাই তোলা মানুহসকল আছিল এইখন বিদ্যালয়ৰ শিক্ষাগুৰুসকল, তাৰ লগতে এই বিদ্যালয়খনৰ লগত জড়িত হাপতীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তি। গতিকে সেই ব্যক্তিসকলক সুঁৱৰি, বিদ্যালয়খনক সুঁৱৰি তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সুঁৱৰি মই লিখি উলিয়াইছিলোঁ এটি কবিতা। কবিতাৰ নাম দিছিলোঁ হাপতীয়া, যিহেতু হাপতীয়া মানে আমাৰ এক আৱেগ। কবিতাৰ শিৰোনাম হাপতীয়া। হাপতীয়া এসাগৰ আত্মজ ভাৱনাৰ নাম হাপতীয়া, এবুকু বিশালতাৰ নাম হাপতীয়া, অচিন অনুৰাগৰ অন্য নাম, জ্ঞানৰ জ্যোতিৰ চিৰন্তন নাম হাপতীয়া। শিলাময় উপত্যকা পাৰ হৈ অজ্ঞানতাৰ প্ৰাচীৰ খহাই হাপতীয়াত খোজ পেলোৱা শিশুটি এদিন ডাঙৰ হ'ব। জ্যোতিৰ্ময় আভৰণে শোৱাব তাৰ শিৰ, শত বাধা ওফৰাই পিন্ধিব জয়ৰ মুকুট। লাগি চালে আকাশলৈ শিশুটিয়ে দেখিব আশ্ৰয়ৰ দুহাত, ভৰসাৰ উমাল আৱাস হাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেম্পাছ। উভতি উলটি নোচোৱাকৈ পিছলৈ বাট বোলা শিশুটি এদিন উজ্জ্বল নক্ষত্ৰ হ'ব, সমাজৰ পথৰ পৰিচায়ক হ'ব। উজুতি নোখোৱা বাটেৰে বাট বুলিব আকৌ হাপতীয়ালৈ। এৰি অহা দিনবোৰ সোঁৱৰিবলৈ প্ৰাক্তন হৈও নতুন যাৰ পৰিচয়, সেয়াই যে হাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। সেয়েহে সোণালী ক্ষণৰ সাক্ষী হৈ আমিবোৰ উভতি আহিছোঁ আজি একেলগে আকৌ হাপতীয়ালৈ। নমস্য শিক্ষাগুৰুসকলৰ চৰণৰ ধূলি ল'বলৈ। চিৰসেউজ দিনবোৰ সুঁৱৰি এপলক আৱেগিক হ'বলৈ। আৱেগিক হৈছেনে বাৰু সকলো? আৱেগিক হৈছোঁ দেখোন আমি, কাৰণ এয়া যে হাপতীয়াৰ চিৰসেউজ বাকৰি। আমাৰ চঞ্চল খোজৰ ভৰসহি অহা, আমাৰ গীতেৰে নৃত্যৰে অভিনয়েৰে মুখৰিত হোৱা হাপতীয়া উচ্চতৰ মাধ্যমিকৰ ৰংগমঞ্চৰ থলী। নিমাতে নাথাকো দেই আজি, বছৰলৈ উমাল কৰি যাম এই আবেলি, কিয়নো এয়া যে হাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰি। ধন্যবাদ। হাপতীয়া হাইস্কুল প্ৰকৃতাৰ্থতে আমাৰ বাবে এক আৱেগ। আজিৰ এই আৱেগিক মুহূৰ্তখিনি ধৰি ৰাখিলোঁ মহান শিক্ষাগুৰুসকলৰ সৈতে কেইখনমান ফটো। প্ৰাক্তন ছাত্ৰী হিচাপে সম্বৰ্ধনা জনাইছিল এয়া, আৰু তাৰ লগতে মৰমৰ ভণ্টি কেইগৰাকীমানৰ সৈতে এয়া কেইখনমান স্মৃতিচিত্ৰ ধৰি ৰাখিলোঁ। মুহূৰ্তখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ এইদৰে। ধন্যবাদ। সকলোৱে নিশ্চয় আজিৰ ভিডিঅ'টো চাই ভাল পাব।